আমাৰ UPPL আৰু BJP দলৰ নেতৃবৃন্দ, GSPৰ নেতৃবৃন্দ, মই সকলোলৈ নমস্কাৰ জনাইছোঁ। আৰু অনুষ্টুপীয়া হ'লেও আজি এটা সুন্দৰ আয়োজন কৰাৰ কাৰণে আয়োজকসকলকো মই ধন্যবাদ জনাইছোঁ। তামোলপুৰৰ সন্মানীয় সাংবাদিকসকল, ইতিমধ্যে আমাৰ দুজন বক্তা ভালকৈ কৈ গ'ল কি আমাৰ চৰকাৰে কি আঁচনি হাতত লৈছে আৰু কি ৰূপায়ণ ইতিমধ্যে কৰা আৰম্ভ কৰিছে। কোভিডৰ কাৰণে আৰু লগতে মাজতে এছেম্বলি ইলেকশ্যন আহিল, এই দুইটাৰ কাৰণে আমাৰ বহুতখিনি কাম হাতত লোৱা কাম পিছুৱাই গৈছিলে আৰু সময়মতে আমি কৰিব পৰা নাছিলে। আৰু এই কথাটোক লৈ পেলাই বিভিন্ন জনতাত বিভিন্ন চৰ্চা হৈছে কি চৰকাৰখনে কেনেকৈ কাম কৰিব নকৰিব। এইটো ইয়াতকৈ ডাঙৰ এটা সমস্যা হৈছে কি আগতে যি চৰকাৰ আছিলে 17 বছৰ, সেই চৰকাৰখনে মানে আপোনালোকে দেখিছে সিদিনা তালিবানে আফগানিস্তানটো লোৱাৰ পিছত তালিবানে ভাবিছিলে আমেৰিকাই বহুত ভাল ভাল বিমান থৈ গৈছে। আমি দেখিছোঁ ইউটিউবত চালে আপোনালোকে গম পাব, বহুত ভাল ভাল বিমানবিলাক হেলিকপ্টাৰবিলাক তালিবানৰ আফগানিস্তানৰ এয়াৰপৰ্টত আমেৰিকাই এৰি থৈ গৈছে। সেইটো লৈ পেলাই তালিবানবিলাকে বহুত ফূৰ্তি হৈছিল যে আমি বহুত হেলিকপ্টাৰ পালোঁ, বিমান পালোঁ আৰু এই ফাইটাৰ বহুত পালোঁ, বহুত ফূৰ্তি হ'ল। পিছত গম পালে যে সেই হেলিকপ্টাৰবিলাক চব বিকল কৰি থৈ গৈছে, চলাব পৰা অৱস্থাত নাই। না ফ্লাইটটো চলাব পাৰে, না হেলিকপ্টাৰটো চলাব পাৰে। এখন হেলিকপ্টাৰ চলাই চাই কিবাকে লেণ্ডিং কৰিব পাৰিছে, মানে মৰিলে হয়। তো আমাৰো ইয়াত এনেকুৱা হৈছে, আগৰ চৰকাৰখনে আমাৰ মানুহবিলাকে ভাল পালে যে আমি চৰকাৰ চেঞ্জ হ'ল, এতিয়া আমি ভালকৈ কাম কৰিম, কিন্তু চৰকাৰখন একদম বিকল কৰি থৈ গৈছে। তো সেই 8 মাহ ধৰি আমি এতিয়া মেৰামতি কৰি আছোঁ। বিষয়াবিলাক কথা মানিব নিবিচাৰে, বিষয়া কোনজন কাৰ কিমান কি ক্ষমতা আছে সেইবিলাক মানে উল্টা পুল্টা হয়। আমাৰ চৰকাৰৰ ডিলিং এছিষ্টেণ্টটোৱে বহুত পাৱাৰফুল, আমি কৰিব নোৱাৰা কামবিলাকো কোকৰাঝাৰৰ ডিলিং এছিষ্টেণ্টে কৰে, এনেকুৱা। আৰু বাকী ব্লক অফিচবিলাকত বেলেগত ক'ৰবাত চব নিজৰ ইচ্ছামতে, কোনোবা GRS, কোনোবা CRP নিজৰ মতে কাম কৰি আছে। তো এনেকুৱাতো চৰকাৰ নচলিব। আৰু এনেকুৱা হ'লে যোনে প্ৰাপ্য সি নাপাব, যোনে প্ৰাপ্য নহয় সিহে ভোগ কৰি থাকিব। আৰু আজিলৈকে সেইটোৱে হৈছে। আৰু ইয়াৰ কাৰণে দুখীয়া হৈ যাই আছে, ধনীয়ে ধনী হৈ যাই আছে। আৰু আনপিনেদি গোটেই অফিচাৰবিলাকত ঠিকাদাৰৰ আড্ডা পাতিছিলে, ৰাইজৰ একো নাই অফিচবিলাকত। তো আমাৰ সময়তো এতিয়া কোনোবা এনেকৈ কৰিব বিচাৰিছে অলপ ঠিকাদাৰী আড্ডা। মই আমাৰ ৰাইজৰ লগতে দুইটা দলৰ BJP আৰু UPPLৰ মই নেতৃত্বক কৈছোঁ যে এখন ৰাষ্ট্ৰ উন্নয়ন হ'ব লাগিলে তাত কাম কৰিবই লাগিব, এখন ৰাজ্য উন্নয়ন হ'ব লাগিলে কাম কৰিব লাগিব, কাউন্সিলখনতো উন্নয়ন হ'ব লাগিলে কাম কৰিব লাগিব। কিন্তু আমাৰ দল কৰা পাৰ্টি কৰা মানুহবিলাক 100 জনে যদি ঠিকাদাৰ হ'ব বিচাৰে, অইন কামটো কোনে কৰিব? তো সেইকাৰণে আমি কাম কৰিব লাগিব। ঠিকাদাৰ থাকক, এজন দুজন ঠিকাদাৰ কৰিব। চবে যদি 99% যদি ঠিকাদাৰ হ'ব বিচাৰে, সেই ৰাজ্যখন কেনেকৈ হ'ব আপুনি কল্পনা কৰকচোন। ঠিকাদাৰে সমাজখন কেনেকৈ চায়, কেনেকৈ নজৰেৰে চায়? ৰাস্তা এটা বনালে আধা সি খাব, হয়নে? দলং এটা বনালে সি নিজৰ ছেভিংটো কিমান হ'ব, চবতো নিজৰ ইনকামটো চাব। যদি নিজৰ ইনকামটোৱে চায়, আমি ইমান সীমিত ধনেৰে কি কাম কৰিব পাৰিম? সিদিনা কুচুকাটাত ধুনীয়া এটা স্কুল খোজাই ওলালোঁ, আৰু সেই অৰ্ডাৰ দিয়া সময়তে মই কৈছোঁ, ভাই টকা খাবৰ কাৰণে চিন্তা কৰিব নালাগে, কাম কৰাৰ কাৰণে চিন্তা কৰক। আমাৰ চৰকাৰৰ সময়ত 5%ৰ পৰা 10% ঠিকাদাৰে মানে ইনকাম কৰক। আগতে যদি 60% কৰিছে, এতিয়া 10% ঠিকাদাৰে ইনকাম কৰক, আমাৰ ক'ব লগা নাই। কিন্তু কামটো ভালকৈ কৰকচোন, অলপ কাম হওক, ৰাইজৰ ইমান দিন হোৱা নাই। মই ভাবিছিলোঁ যে স্কুল বনাব লাগে, এতিয়া হাতে এতিয়াও লিখি লৈ গ'ল, খালি স্কুল বাউণ্ডাৰী লাগে, আৰ্ট ফিলিং লাগে, কালভাৰ লাগে, স্কুল বিল্ডিং লাগে। হাজাৰ এপ্লিকেশ্যন, মানে সপোনতো দেখা পোৱা হৈ গ'লো। মানে সপোনতো সেই স্কুল বিল্ডিঙৰ এপ্লিকেশ্যনে দেখা পাওঁ, বেলেগ দেখা নাপাওঁ আৰু। তো এনেকুৱা সময়ত মই ভাবিলোঁ যে ইমান অলপ টকা দি স্কুলবিলাক কেনেকৈ ঠিক কৰিব পৰা যায়।
চৰকাৰৰ লগতো কথা পাতিলোঁ, অসম চৰকাৰৰ লগত, অসমৰ শিক্ষামন্ত্ৰীৰ লগতো পাতিলোঁ, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিলোঁ। চবে সহায় কৰিবলৈ মানে আমাক ইচ্ছা আছে, কিন্তু চিষ্টেমটোতো কৰিব লাগিব। যোৱা চৰকাৰখনে ৩,০০০ কোটি টকা ধাৰ লগাই থৈ গ'ল, সেইবিলাক চিষ্টেমত আনিব লাগিব। তথাপিতো এতিয়া স্কুল লাগে, স্কুলত ছাত্ৰ আৰু মাষ্টৰে যিমান স্কুলত মানে ফিল কৰিছে, তাতকৈ বাহিৰৰ মানুহে বেছি ফিল কৰিছে যে বাউণ্ডাৰী ৱাল লাগে, যিজনে স্কুলৰ লগত লেনা দেনা নাই। তো সেই এটা কালচাৰটো আমি বন্ধ কৰিব লাগিব। স্কুলত বাউণ্ডাৰী লাগে যদি স্কুলখন টাউনত হয়, নহ'লে গাঁৱতো স্কুলখন তাত গাড়ী মটৰ নাযায়, তাত চাৰিসীমাত বাউণ্ডাৰী দি তাতে সোমাই থকাটো কোনো যুক্তি নাই। হয়, গৰু ছাগলী আহে, ইয়াৰ কাৰণে এটা ভাল ফেন্সিং দিলেও হয়। আপুনি বাউণ্ডাৰী ৱাল দি পেলাই 10 লাখ টকা খৰচ কৰাতকৈ 2 লাখ টকাত ফেন্সিং কৰক, বাকী 10 লাখ টকাত আপুনি আৰু স্কুল বিল্ডিংটো বাঢ়াই ল'ব পাৰে, সেইখিনিতো কৰিব পৰা যায়। কিন্তু এতিয়া আমাৰ চব স্কুল বিল্ডিং লাগে, স্কুল বিল্ডিং লাগে। তো সেইটো মানে হিচাপ কৰি চালোঁ যে মই ভাবিলোঁ 50 বছৰৰ ওপৰত যিখিনি স্কুল আছে সেই স্কুলখিনিক এইবাৰ অলপ অলপ টকা দিম। পিছত মই আমাৰ ডিপাৰ্টমেণ্টক ক'লোঁ যে ওলাওক হিচাপ কৰি ওলালে LP স্কুলে 1111খন আছে 50 বছৰৰ বেছি হোৱা, হাই স্কুল আছে মানে প্ৰায় 600টা। তো মই ভাবিলোঁ অলপ হ'ব, 50টা 40টামান হ'ব নেকি, অলপ কাম কৰিব পাৰিম। মানে মেক্সিমাম স্কুলে আমাৰ 50 বছৰৰ আগৰ। এতিয়া কি কৰা যায়, আমাৰতো ইমান টকা নাই। এইখিনি সময়তে সেইদিনা অসমৰ কেবিনেটত ডিচিশ্যন লোৱা হ'ল 75 ইয়াৰ্ছৰ ওপৰৰ স্কুলবিলাকক 3 কোটি টকা দিব। আৰু সেইদিনা ট্ৰাইবেল সংগঠনবিলাকৰ মিটিঙত ময়ো আছিলোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে কিছুমান আমাৰ ট্ৰাইবেল অধ্যুষিত অঞ্চলবিলাকত অলপ সাল সলনি হ'ব, তো আমাৰ স্কুলবিলাক অসম চৰকাৰৰ দ্বাৰা বহুতখিনি নিৰ্মাণ কৰা হ'ব। তো এতিয়া কথা হৈছে যে এই আমাৰ সীমিত ধনেৰে আমি ভাল কাম কৰিব লাগিব। ভাবিছোঁ আমি নতুন চৰকাৰ আহিল, চবে ভাবিছে এতিয়া মাছ মাংস খাই আৰামছে থাকিম, কিন্তু চৰকাৰত যিহেতু ইমান পুঁজি নাই, আমি চাহ বিস্কুট খাই হ'লেও কামটো চলাব লাগিব। তো সেইকাৰণে এতিয়া আমি চব বন্ধ কৰি অলপ মানুহৰ কাম কৰিব বিচাৰিছোঁ। আৰু এই কাৰণে আজি ই-ৰিক্সা আহিছে। ইয়াৰ আগত আমি গাঁওবুঢ়াসকলক মোবাইল দিলোঁ। তেনেকুৱা সৰু সৰু কিছুমান কাম, টিং বিতৰণ কৰা তেনেকুৱা কাম আছে। সেইখিনি আমাৰ সাধাৰণ মানুহৰ কাৰণে কিছুমান সুবিধা। 1000মান মহিলাসকল যিটো নেকি হেণ্ডলুম, আমাৰ বোৱা কাটাৰ কাম কৰিব পৰা আঁচনি আমি তৈয়াৰ কৰিছোঁ। সেইটো অহা 2 মাহৰ ভিতৰতে আমাৰ ট্ৰেইনিং আৰম্ভ হ'ব। আৰু যোৱাকালি যিটো পিক মিছন, গাহৰিৰ মিছন এটা আৰম্ভ কৰিছোঁ, অহা 15 তাৰিখৰ পৰা তাত ট্ৰেইনিং আৰম্ভ হ'ব। আমি বিচাৰিছোঁ মানুহৰ জীৱিকা। সেইকাৰণে কিছুমান মানুহ মোৰ তাত আহে, মই কৈছে এইটো লাগে ছাৰ, কালভাৰটো দিয়ক, নহ'লে মোৰ এনেকুৱা মানে দিগদাৰ হ'ব, মই চলিব নোৱাৰিম। ঠিক আছে, আপোনাক 3 লাখ টকাৰ কালভাৰ এটা দিলোঁ, এইখিনি খাৱাৰ পিছত আপুনি কি কৰিব? আপুনিতো পৰিয়ালটো পুহিব লাগিব ভালকৈ। আজিও মানে এইফালে গৈছিলোঁ ওদালগুৰি জিলাত মধুইবাৰী সমষ্টিত, বহুত দৰিদ্ৰ পৰিয়াল লগ পাই আহিছোঁ য'ত নেকি থাকিবলৈ মাটি এডোখৰ নাই। চ' আমাৰ সমস্যা থকা মানুহ আছে, ইয়াৰ আমি স্থায়ী সমাধান ওলাব লাগিব। আমি ইনকাম কৰিব লাগিব, এটা ছাষ্টেইনেবল কাম কৰিব লাগিব। আৰু সেইটোৰ কাৰণে আমি চৰকাৰে মনোনিৱেশ কৰিছোঁ। আৰু এতিয়া শান্তি অহাৰ লগে লগে, পৰিৱেশটো ভাল হোৱাৰ লগে লগে মানে বহুত মানুহ আহিছে দেশ বিদেশৰ পৰা আমাক সহায় কৰিবলৈ। আৰু মই বিশ্বাস ৰাখিছোঁ অহা 2 বছৰৰ মূৰত আপোনালোকে এনেকুৱা এটা পৰিৱৰ্তন দেখা পাব যিটো ময়ো কল্পনা কৰিব নোৱাৰোঁ। মানুহবিলাক আমাক সহায় কৰিবলৈ ৰখি আছে, কাৰণ 30-40টা বছৰ এটা হিংসাত্মক, এটা ভাইলেন্স পৰিৱেশ গ'ল। বড়োলেণ্ড বুলি ক'লে চবে ভয় কৰা আছিলে, আৰু এতিয়া বড়োলেণ্ডখনক আগুৱাই যোৱাটো চবেই বিচাৰে। কিন্তু মৰম যদি পাব লাগে, আপুনিও মৰম দিব লাগিব। আমি যদি নিজে চেলফিছ হৈ যাওঁ, আমি কাকো একো কৰিব নোৱাৰিম। আলহী আহিছে যদি আমাৰ মাত দিবলৈ সময় নাই, চাহ পানী খুৱাবলৈ যদি সময় নাই, আৰু সেই আলহীবিলাকক লগত যোগাযোগ কৰাৰ কাৰণে আমি অলপ মগজটো কুল কৰি ৰাখিব লাগিব। অসমৰ মানে কৈছে যে কেঁকোৰাবিলাকে মানে কি উঠি যাব নোৱাৰে, বাল্টিঙত থ'লে, খলাইত থ'লে, এটা উঠিলে এটা নামায়, এটা উঠিলে এটা নামায়। গতিকে আমি এটা পৰিৱেশ গঢ়িব লাগিব। চৰকাৰখনে যদি ভালকৈ কাম কৰিব পৰা যায়, এই গোটেই ৰাইজৰ সমস্যাবিলাক সমাধান কৰিব পৰা যাব। ৰাস্তা ঘাট দলং বনোৱাত বহুত টকা লাগে, অলপ সময় লাগিব, কিন্তু ইয়াৰ লগতে যিটো লাইভলিহুড মিছন,
য'ত নেকি জীৱিকা সবচে ডাঙৰ কথাটো হ'ল জীৱিকা, যাৰ কাৰণে আজি ল'ৰা ছোৱালীবিলাকে ঘৰ এৰি গুজৰাট হাৰিয়ানাত যাব লগা হৈছে। এইবিলাক সমস্যাবিলাক মোক পাৰ্চনেলি মোকো বহুত মানে কি কৰে চিন্তিত কৰি ৰাখে এনি টাইম। আৰু ইয়াৰ কাৰণে আমি দিনে নিশা আমি কাম কৰোঁ। এতিয়া এইটো ৰাজভোগ বুলি আজি মোৰ মনত পৰিছে, ৰাজভোগ বুলি কয়। ৰাজভোগ মানে ৰাজাৰ নিচিনা থাকিব পাব লাগিছিলে। আমি আহি পাওঁ 2টা-3টাত আৰু উঠো 6টা বজাত। তো ৰাজভোগটো ক'ত থাকিল? অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই 3টা বজালৈকে কাম কৰে, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আৰু 6টাত উঠি কাম কৰে। চ' 2 ঘণ্টা 3 ঘণ্টা শুই দিনে নিশা কাম কৰি এইটো ক'ত ৰাজভোগ হ'ল? আচলতে এইটো সমাজ সেৱা হয়। ইয়াৰে ভিতৰতে কিছুমান নেতা আছিলে, তেখেতসকলে সঁচাকে ৰাজভোগে কৰিছিলে। কোনো ৰাইজৰ সমস্যা ৰাইজৰ কাম সেইবিলাকত কোনো মাথা ঘামোৱা নাছিলে। তেখেতসকলে আৰামছে বহি মদ ভাং খাই মানে টেনশ্যন ফ্ৰী বিন্দাছ মানে কাম কৰি আছিলে। সেইকাৰণে উন্নয়ন নাছিলে। আমাক উন্নয়ন লাগে, কিয়নো এই সমাজখন যদিও হ'ব পাৰে মোৰ আপুনি মা দেউতা নহয়, কিন্তু আপুনি আৰু মই মানুহ হিচাপে কোনো আমাৰ পাৰ্থক্য নাই। মানৱতাটো সবচে ডাঙৰ বস্তু বিশ্বত। তো সেইকাৰণে কিছুমান কাম হাতত লৈছো। সেই কামবিলাক হ'ব অহা অক্টোবৰ 1st উইকৰ পৰা। আমাৰ তামোলপুৰ ব্লক যিটো আছে বিঅ শিক্ষা বিভাগটো আমাৰ ডাঙৰ এটা টাটা ট্ৰাষ্টৰ এটা এডুকেশ্যনৰ সংস্থাই মানে ইয়াত আহি অফিচ পাতিব। আৰু তেখেতসকলে আমাৰ তামোলপুৰৰ যিমানখিনি বিদ্যালয় আছে, LP ME হাইস্কুলবিলাক, অংগনবাদী চেণ্টাৰবিলাক সম্পূৰ্ণভাৱে সহায় কৰি 2 বছৰৰ ভিতৰত গুণগত শিক্ষাৰ কাৰণে এটা পৰিৱেশ গঠন কৰিব। এইটো টাটা ট্ৰাষ্টৰ উৰিষ্যা মধ্যপ্ৰদেশ সেইবিলাকত যোনে কাম কৰি আছে, তেখেতসকলে অক্টোবৰ মাহৰ ভিতৰত আহি ইয়াতে বহি ল'ব। আৰু 2টা ব্লক ফাৰ্ষ্টতে এইবাৰ অক্টোবৰৰ পৰা আৰম্ভ কৰিব, গোসাইগাঁও ব্লক আৰু তামোলপুৰ ব্লক। আজি তামোলপুৰ বুলি ক'লে মানে এনেকুৱা হৈছে, সেইদিনা ডাইৰেক্টৰ জেনেৰেল BSF আমাৰ DGP ডাঙৰে ফোন কৰি যে তামোলপুৰত মানে ডাঙৰ এটা কাৰখানা, আসল বস্তুৰ কাৰখানাটো ইয়াতে স্থাপন কৰিব বিচাৰিছে, মাটি লাগে। এতিয়া শিপিং ইণ্ডাষ্ট্ৰী মই সেইদিনা কৈছোঁ, শিপিং মানে ইনষ্টিটিউশ্যন আহিব বিচাৰিছে। উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ যিটো জাহাজৰ মানে ট্ৰেইনিং চেণ্টাৰ বা কোৰ্চ কৰা এটা চেণ্টাৰ ইনষ্টিটিউট আমাৰ ইয়াত আহিব বিচাৰিছে। মানে নেশ্যনেল ষ্টেডিয়ামটো গভৰ্ণমেণ্টে প্ৰপ'জ কৰিছে যে গুৱাহাটীৰ পৰা বেছি দূৰত নহ'লে ভাল হয়, এইটো তামোলপুৰ ছাইডতে কৰিব লাগে। এতিয়া চবেই বিচাৰিছে যে উন্নয়ন হ'ব লাগে, কিন্তু তেনেকুৱা যদি উন্নয়নবিলাক পাব লাগে আমাৰো মানসিকতাবিলাক অলপ সলনি কৰিব লাগিব। টাউনত সব টুংটাং হৈ থাকিলে নহ'ব, অলপ ডিচিপ্লিনত ৰাখিব লাগিব। মানুহবিলাক অলপ কি কয় অলপ বিহেভিয়াৰবিলাক মানে আমাৰ স্বভাৱ চৰিত্ৰবিলাক সলনি হ'ব লাগিব। হয় আমি দৰিদ্ৰৰ অৰ্থটো এইটো নহয় যে মানে মোৰ স্বভাৱটো নষ্ট হ'ব লাগে। অলপ সজাই পৰাই সমাজখন ঠিক কৰিব লাগিব। মই বহুত ভাল লাগিছে, সকলো আজি একত্ৰিত হৈ ওলাই আহিছে আৰু বহুত এটা ডাঙৰ ভাল টিম এটা আমি পাইছোঁ। আমাৰ ইফালে হেমন্ত ৰাভা সদায় দিনে নিশা ঘূৰি আছে, আগত কাম কৰা মানুহবিলাকো আছে। মই তেখেতসকলকো অনুৰোধ কৰিছোঁ, আগতে যিবিলাক প্ৰয়াস কৰিছিলে তেখেতসকলে কৰিব পৰা নাই, গতিকে এইখন চৰকাৰৰ লগত হাতত হাত মিলাই ভালকে কাম কৰিলে, কাৰণ আমি ভোগ কৰিবলৈ অহা নাই। আপোনালোকে নাভাবিব যে মোক শিৱগিৰি কৰিবলৈ আহিছোঁ, মই এইবিলাক হ'বলৈ টানহে পাওঁ। মই মানে সাধাৰণ মানুহ হিচাপে জীয়াই থাকিব বিচাৰোঁ, কাৰণ কালি শিৱ হোৱাৰ পিছত পৰহিৰ যিটো দিন হ'ব সেইটো মোৰ সাধাৰণ মানুহে হ'ব। কাৰণ মৰাকলৈকেতো মই শিৱ নহওঁ, কোনোবা মৰালৈকে MLA মন্ত্ৰী হয় নেকি? সাধাৰণ মানুহে হয়। তো যেতিয়া মানে আপুনি এই যে সাধাৰণ চৰিত্ৰটো ৰাখিব পাৰে তেতিয়া একো কষ্ট নহয়। হয় আজি গাড়ী ঘোঁৰা লৈ ঘূৰিছোঁ, মানে যাই পাব লাগে, মানে সময়ত পাব লাগে, কামবিলাক হ'ব লাগে, কিন্তু সাধাৰণ মানুহ হিচাপে থাকিব বিচাৰিছোঁ। আৰু চৰকাৰখন অলপ ডিচিপ্লিনৰ অনাৰ কাৰণে এইকেইদিন মই হয়তো সমষ্টিত বেছি সময় দিব পৰা নাই। আৰু এটা মোৰ অলপ চৰিত্ৰ আছে কি মই গোটেই BTC এৰিয়াত 32 লাখ পৰিয়ালটো মৰে বুলি ভাবোঁ। সেইকাৰণে মই চবতো সমানে ঘূৰোঁ। আপোনালোকে ভাবিব পাৰে কি ইয়াৰ সমষ্টিত মানে সময় নিদিয়ে, বেলেগত ঘূৰে, যাবলৈ চেষ্টা কৰোঁ। কাৰণ মোৰ সকলো মানুহে আমাৰ মানুহ, আমাৰ বেলেগ EM বিলাকৰ সব সমষ্টিত যাব লাগিব, চবৰে সমষ্টিটো আমি খুলিব লাগিব। তো যিয়ে নহওক ধন্যবাদ জনালোঁ। বতৰো গৰম, দীঘলীয়া কথা নকওঁ, বাকীখিনি কাম আপোনালোকৰ লগত একেলগে মিলি কৰিম। আৰু মহিলাসকল বিশেষকৈ আমাৰ অলপ দুৰ্গা মন্দিৰ আছে, তেনেকুৱা যিখিনি আমাৰ পাব্লিক অনুষ্ঠান সেইখিনি প্ৰথমতে আমি এইবাৰ অলপ মানে ঠিক হিচাপে যেনেকৈ প্ৰয়োজন তেনেকৈ অলপ সজাবলৈ লৈছোঁ। আৰু তামোলপুৰত যিখিনি দোকান পোহৰ আছে তেখেতসকলৰ লগতো আলোচনা কৰিম।
অলপ নতুনত্ব আনিব লাগিব, সৌন্দৰ্যটো বাঢ়াব লাগিব। অলপ মই আগতে কৈ আছিলোঁ যে আমি ইউটিউবত গুগলত ক'ৰবাত চালে ছুইজাৰলেণ্ড কিবা কিবি বহুত মনটো ভাল লাগে, বা ইমান ফুল আছে, টাউনবিলাক ডিচিপ্লিন, সেই কামবিলাক আমিও কৰিব পাৰোঁ। ইয়াত বেছি মানে টকা পইচা নালাগে। আৰু মই আপোনালোকে চবে সহযোগ কৰিলে অহা 6 মাহৰ ভিতৰত আমাৰ তামোলপুৰ টাউনটো তেনেকৈ সজাব বিচাৰিছোঁ। চবে যদি সহযোগ কৰে, জাষ্ট এটা এক্সাম্পল আমি এটা কৰি দেখাব লাগে। ইয়াত ইমান ডাঙৰ একো কাম নাই। আজি যুৱকসকলে যিসকলে নিবনুৱা এনে আছে, সিদিনা মই ভাল পাইছোঁ টাউনটো অলপ চাফা কৰিছে। এতিয়া স্কুলবিলাকত অলপ ভলেণ্টাৰীলি অলপ ফুল গছ কিবা কিবি ৰুই দিব লাগে। আমি যাই পেলাই অলপ কাম কৰিব লাগে। মানে মানুহৰ জীৱনটো কৰ্মই হয়, বেলেগ একো নহয়। কৰ্ম নকৰিলে কোনো খাবলৈ নাপায়। কোনোবা যদি ভাবিছে যে মই কৰ্ম নকৰাকৈ খাম, সি মানে কি হৈছে, সি মানে ফেইলাৰ হৈ যাব, বুজিছেনে? সেইকাৰণে আমি কেতিয়াবা দেখোঁ দেউতাকৰ দিনত বহুত মহাজন, পুতেকৰ দিনত একো নাই, কাৰণ কৰ্ম নকৰে। সেইকাৰণে চবে কৰ্ম কৰিব লাগিব। সকলোকে ধন্যবাদ জনালোঁ। আৰু আজিৰ বিশেষ এই অনুষ্ঠানটো ভাল সফল ৰূপে ইয়াত মানে অনুষ্ঠিত কৰাৰ কাৰণে উদ্যোক্তাসকলক ধন্যবাদ জনালোঁ। আৰু যিসকলে ৰিক্সাটো পাব ভালকৈ চলাব, নহয় জানো? হা, হয়নে নহয়? কমচে কম ৰিক্সাটো হাতত থকালৈকে যাতে পানীটো নাখায়। নিজৰ বহুমূলীয়া সময় নষ্ট কৰি হ'লেও আমাৰ মাজত আজি এই ৰিক্সা বিতৰণ অনুষ্ঠানত দেখা দি তেখেতে ভালেখিনি বহুমূলীয়া ভাষণ আগবঢ়ালে। এতিয়া আমি ই ৰিক্সা বিতৰণ অনুষ্ঠানলৈ আগবাঢ়িব বিচাৰিছোঁ। বেনিফিচিয়াৰীসকলক এই ৰিক্সাৰ ওচৰত আটাইকে যাবলৈ আহ্বান জনাইছোঁ। যিসকল আমাৰ হিতাধিকাৰী আছে, ৰাইজ বহি থাকিব, নিজৰ নিজৰ আসন গ্ৰহণ কৰিব ৰাইজে। হিতাধিকাৰীসকল যাব অকল, আৰু আমাৰ অতিথিবৃন্দ যাব। Amni follow away. Happy with love now, yeah. Same color for it.
এই ৰিক্সা উদ্বোধন কৰিবলৈ আমাৰ বিজয়াৰ প্ৰধান মাননীয় শ্ৰী প্ৰমোদ বড়ো ছাৰক অনুৰোধ জনাইছোঁ। অকণমান চাব, আগৰ পৰা অকণমান চাব। আপোনালোকে হাত চাপৰি মাৰিবলৈ অনুৰোধ জনাইছোঁ। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ শিৱ মহোদয়লৈ। এবাৰ আমি পুনৰ মঞ্চত অতিথিবৃন্দক অনুৰোধ কৰিছোঁ যাতে নিজৰ নিজৰ আসন গ্ৰহণ কৰে। অতিথিবৃন্দক পুনৰ মঞ্চলৈ আমি অনুৰোধ জনাইছোঁ যাতে নিজৰ নিজৰ আসন গ্ৰহণ কৰে আৰু সমূহ শ্ৰদ্ধাৰ ৰাইজক নিজৰ নিজৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। মই যাব দিনেশৰ লগতহে নাই শ্ৰদ্ধাৰ ৰাইজক নিজৰ নিজৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। এই ৰিক্সা হিতাধিকাৰীসকলক অনুৰোধ জনাইছোঁ যাতে নিজৰ নিজৰ আসন গ্ৰহণ কৰে। गासैबो बेनिफिसियारिज बिथांमोनखौ जिरायफिननो थाखाय खावलायबाय। সমূহ হিতাধিকাৰীসকলক অনুৰোধ জনাইছোঁ যাতে নিজৰ নিজৰ আসন গ্ৰহণ কৰে আৰু শ্ৰদ্ধাৰ ৰাইজক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। বেনিফিচিয়াৰিজসকলক বাৰে বাৰে অনুৰোধ জনাইছোঁ। হিতাধিকাৰীসকলক বাৰে বাৰে অনুৰোধ জনাইছোঁ যাতে নিজৰ নিজৰ আসন গ্ৰহণ কৰে। ৰায়খাংঘৰ পল্লৱ পাটোৱাৰী, প্ৰহ্লাদ দাস, আটাইকে আমাৰ মঞ্চৰ আগত নিজৰ নিজৰ আসন গ্ৰহণ কৰিবলৈ আহ্বান জনাইছোঁ বাৰে বাৰে। হিৰিম্ব বসুমতাৰী,
শনেশ্বর বড়